Hey guys, welcome back to YouTube channel. So guys, বহুত দিন মত আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ আগত আহি গৈছো। আজি কোনো ব্লগ নহয়। আজি ভিডিঅ'টোত আমি কাৰ বিষয়ে কথা পাতিম সেইটো আপোনালোকৰ থাম্বনেল চাই নিশ্চয় গম পাই গৈছে। আজি আমি কথা পাতিম ডিম্পুদাৰ বিষয়ে। ডিম্পুদাৰ মানে নতুন এটা ভিডিঅ' ভাইৰাল হৈ আছে। বহুত মানুহ মানে কনফিউজত আছে। সেইজনী ছোৱালী ডিম্পুদাৰ গাৰ্লফ্ৰেণ্ড হয় ইয়া কি ডিম্পুদাৰ বিয়া। আপোনালোকে প্ৰথম ভিডিঅ'ত চাই চন্দ্ৰ আহিছে নভাতলত বহিছে তাকে দেখি আমাৰ কইনাই কঁকাল ঘূৰাই নাচিছে ৰামচন্দ্ৰ আহিছে নভাতলত বহিছে তাকে দেখি কইনা ঘৰত কোলা গজ উঠিছে কনফিউজত আছে যে এইজনী ছোৱালী ডিম্পুদাৰ গাৰ্লফ্ৰেণ্ড হয় ইয়া কি ডিম্পুদা এইজনী ছোৱালীৰ লগত বিয়া হয় নেকি একো নহয় আপোনালোক ভিডিঅ'টো শেষলৈকে চাই থাকক চব কনফিউজ দূৰ হৈ যাব আপোনালোকৰ মানে কেইদিন আগত আজি 3-4 দিন আগত ডিম্পুদাক মানে গুৱাহাটীৰ এজন আৰ্টিষ্টে মুমেশ বা মানে গুৱাহাটীৰ আৰ্টিষ্ট এজনীয়ে ডিম্পুদাক মাতিছিল পূজা উপলক্ষে মানে ফটোশ্বুট কৰিবৰ কাৰণে সেইদিনাই মানে সেইটো ছোৱালীক লগ পাইছিল আৰু ছোৱালী মডেলিং হয় আৰু ছোৱালীজনী গুৱাহাটীত থাকি কেনে পঢ়া কিন্তু ছোৱালীজনী ৰিয়েল ঘৰ হ'ল গোৱালপাৰা আপোনালোকৰ বহুতো মনত কনফিউজ আছিল সেইকাৰণে আজি ভিডিঅ'টো বনোৱা হৈছে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কেনে মোৰ লগতে থাকক আৰু ভাল ভিডিঅ' আহি আছে